হেল্ল' এই মই তোমাক লগ কৰিম কৈছোঁচোন তুমি কেলৈ চিন্তা কৰিছা কচোন আৰে মই গৈ আছোঁ তোক লগ কৰিবলৈ এইকেইদিন দেই তই চিন্তা নকৰিবি ন আৰে মই যাম ন তুমি কেলৈ ইমানকৈ মই এতিয়া থৈছোঁ মই তোক অলপ পিছত ফোন কৰিছোঁ দেই বাই বাই লাভ ইউ টু বাই ঠিক আছে Oh my god, too long. too long. Jilu ko pwede no? Wala ko ko na sala. Tole ki ko nang ko pain mo ko bila sige to go Challenge ding dire ale kahini ko akoi jodi kahini jodi kiba jodi nohoy bili ko nohoy tori mu gulam bolibo mo ba kahini jodi tori nohoy bili ko nohoy tori mu gulam bolibo তই যদি কাহিনী কবি সেইটো যদি মই যদি বা ই যদি মই যদি নহয় বুলি কওঁ আমি তোক লাভ হ'ম যি ক'বলৈ দিয়া কৰিম মই এটা কাহিনী কম তহঁতক যদি সেইটো হয় বুলি কওঁ একো নহয় যদি নহয় বুলি কওঁ মোক গোলাম তাৰমানে হ'ব মই এটা কাহিনী কম তই এটা কাহিনী ই ক'ব কোনে ষ্টাৰ্ট কৰিব ক তই ষ্টাৰ্ট কৰচোন তই ষ্টাৰ্ট কৰ মই ষ্টাৰ্ট কৰোঁ ঠিক আছে হ'ব নহয় একচেপ্ট হ'ব নহয় শুনিবি দেই যদি যি কৰোঁ নোৱা বুলি কৈছ ন কৰিবলৈ হ'ব শুন এনেকৈ কাহিনীটো দেই মোৰ লগতে যিটো হৈছিলে ঘটনা সেইটো কৈছোঁ দেই শুনিছ এদিনাখন একদম বহুত দিনৰ কথা দেই বহুত দিনৰ কথা তাৰপিছত মই এদিন হাবি গৈ আছোঁ নহয় হাবি গৈ আছোঁ বহুত ডাঠ হাবি ইমান ওখ গছ আছে নহয় মই কোন জনমতো দেখা নাই সেনেকুৱা হাবি ইমান ডাঙৰ হাবি হিজাপ বহুত ডাঙৰ হিজাপ মই এনেকৈ চালোঁ গছ কিন্তু মুনি নাপাওঁ নহয় ইমান ওখ গছ নহয় জানিছ তাৰপিছত মই গৈ আছোঁ কিছুমান জোপোহা গছো নহয় কেনেকৈ বেৰি থৈছে গছখনে ইমান এন্ধা বহুত এন্ধা তাৰপিছত গৈছোঁ মই পালোঁগৈ নহয় এটা জেগা তাৰপিছত উপায় নাই মোৰ পানী পিয়াহ লাগিছে নহয় পানী খাব নাই এতিয়া নাপাওঁ মই পানী বটল নিয়াখাও নহ'ল মই খৰধকৈ গ'লোঁগৈ নহয় নৱা নাই এতিয়া মই পানী বটল নিয়াখাও নহয় পানী একদম ডিঙি শুকাই আহিছে উপায় নাই একদম টোপনি ধৰি আহিছে ন লগে শুনিছ টোপনি ধৰিছে মই তাত গছজোপা তলতে শুই দিলোঁ নহয় বাহকৈ এবল হ'লোঁ নহয় শুনিছ একদম হাঁহ পালোঁ নহয় তাৰপিছত একদম হাঁহ পাই এতিয়া ভোক লাগি আহিছে ইমান টানকৈ ভোক লাগিছে নহয় একদম পেটৰ নেলু চেগি আহিছে একদম বিচুৰি ভোক লাগিছে তাৰপিছত উপায় নাপায় এতিয়া মই কি খাওঁ নহয় ভাবিনো কি পায় চবফালে চালোঁ মই একো নাই নহয় তাৰপিছত কি হ'ল মই যিজোপা গছৰ তলত শুইছিলোঁ সেইজোপা আঙুল গছ নহয় শুনিছ আঙুল গছ আছিলে আকৌ তাৰপিছত মই চালোঁ গছজোপা বৰ ওপৰ হাবিত ইমান ওপৰ নহয় আঙুল গছজোপা মই এতিয়া ভোক লাগিছে মই উঠি গ'লোঁ নহয় আঙুল গছজোপা তাৰপিছত দেখিলোঁগৈ ইমানখন আঙুল মুখ খাকৈ একদম খালোঁ নহয় বাৰদৰে খালোঁ মই এই ডিঙি গুৰিলৈকে খালোঁ একদম আঙুল বাৰকৈ খালোঁ মোৰ পেট ভৰি গ'লগৈ শুনিছ মোৰ ইমান টানকৈ ভোক লাগিছিলে মোৰ পেট ভৰি গ'লগৈ নহয় তাৰপিছত মই আঙুল খাই ল'লোঁ তাৰপিছত মই এতিয়া নামিব নোৱাৰোঁ নহয় আঙুল খাই ল'লোঁ একদম পেটটো একদম এইয়ালৈকে পেটৰ এই ডিঙি এইয়ালৈকে খালোঁ পেটটোতো এইডাল হৈ আছেই আঙুলে ভৰ্তি শুনিছ এতিয়াতো মই নামিব নোৱাৰোঁ নহয় মই এতিয়া চুঁচৰি দিবও নোৱাৰোঁ হয় নহয় বাকলি গুচিব পেটটো সেইটো মই একদম উপায় নাপাওঁ হয় নহয় তাৰপিছত মই চবফালে চালোঁ আঙুল গছজোপাটো বৰ ওখ মই চবফালে এনেকৈ চালোঁ তাৰপিছত দেখিলোঁ মই এখন বাৰী বাৰী এখন দেখিলোঁ এখন বাৰী দেখিলোঁ নহয় তাৰপিছত এটা জুপুৰি ঘৰ আছে নহয় তাত শুনিছ এটা জুপুৰি ঘৰ আছে তাৰপিছত কওঁ এতিয়া এই জুপুৰি ঘৰটো যে এখন হেকেটা আছে নহয় শুনিছ হেকেটা আছে তাৰপিছত হেকেটাখন মই এতিয়া লৈ আনিলোঁগৈ নহয় ফটাফট একদম চিধা গলোঙা আনিলোঁগৈ মই হেকেটাখন তাৰপিছত বাৰী মেলিকৈ দেখিলেতো গালি পাৰিব নোকোৱা হেকেটাখন নহয় তাৰপিছত লৈ আনিলোঁ চিধা আঙুল গছজোপা এনেকৈ থলোঙা চিধা নামি আহিলোঁ নহয় হেকেটা দি মই ভাল সেনাখনে হেকেটাখন পালোঁ নোপোৱা হেঁতি নহয় এন্দাই একদম সেইখন হেকেটা পালোঁ দেখি মই নামি আহিব পালোঁ নহয় নহ'লে যে মই তাৰপিছত আকৌ মই হেকেটাখন ফুৰি আহিছোঁগৈ কাৰণ বাৰী মালিকেতো গালি পাৰিব নহয় তাৰ জুপুৰি ঘৰটো উঠি পিনি বাৰী চাই আকৌ বাঘ ভালুক সেইবোৰ কিবা কিবি আহিছে নেকি বুলিছে তাৰপিছত সি হেকেটা উঠি পিনি চাই আকৌ জানিছ তাৰপিছত মই ঘৰলৈ আহিলোঁ হয় নহয় তাৰপিছত আই ক'লোঁ নহয় কথা গোটেইখিনি তাৰপিছত আই গালিখন পাৰিছে আঙুল কেলৈ নানিলি বুলি মইনো কেনেকৈ আনোঁ বা কচোন বেগটো হয় নহয় বেগ নিয়াখাও নহ'ল মই নহ'ল নহয় এতিয়া আই গালিখন পাৰিছে তাৰপিছত এতিয়া উপায় নাপায় ক'লোঁ আই কেতিয়াবাকৈ যাম বুলি হয় নহয় কেতিয়াবাকৈ যাম বুলি ক'লোঁ আঙুল গছজোপা আকৌ
মানে চাই থৈ আহিমগৈ আই লগতে পাই থৈ আহিমগৈ আই সেইটো আকৌ কাহিনীটো এতিয়া হয় নহয় কৈছোঁ মই ডিঙি গুৰিলৈকে আঙুৰ খোৱা কথাটো হয় নহয় ক'বা হয় নহয় কৈছোঁ খালি ক ন হয় হয় খালি খালি খালোঁতো মই ডিঙি গুৰিলৈকে খাই আহিছোঁ মই আঙুলি নাওঁতেই এবাৰ তই কচোন কাহিনীটো মোক অকণ ভুলাই কৰিলোঁ ভুলাই কওঁ কাহিনীটো দেই ভুলাই কওঁ মোৰ কাহিনী তহঁতি তেতিয়াহ'লে শুন ক মই যে সেইদিনাখনি সাগৰলৈ গৈছোঁ নহয় মাছ মাৰিবলৈ একদম গৈছোঁ এতিয়া মাছ চবেই মাৰিব ল'লে দেই মানে মাছ চবেই ৰাউণ্ডকৈ ল'লে আৰু এডোখৰ মোৰ জেগা হেৰি এইটো মোৰ চাইড বুলি নলয় জানো লৈ তেতিয়া গৈছোঁ মই মাছ মাৰোঁ সিহঁতি পায় মই নাপাওঁ মই 3বাৰমান এনেকুৱা হ'ল 3-4বাৰমান প্ৰত্যেকটো মাছ পাওঁ নাপাওঁ আৰু সিহঁতি মাৰিলে পায় নকবি দেই আৰু বা লাষ্ট এবাৰ হেৰি কৰি লওঁ মাৰি চাইছিলোঁ নাই অলপ কোৱা শুনো নাই নেপালোঁগৈ সিহঁতি তেনেকৈ পায় মোৰ বিৰাট খং উঠিলে জানিছ চোলা পিন্ধিছিলোঁ একদম চোলাটো সলকাই পিনি দে পৰি দিলোঁ নহয় চবেই চাইছে আৰু কি হ'ল বুলি মই ইমানকৈ গম নাপোৱা চবেই চাইছে এনেকৈ নেকি মই পৰিলোঁ গৈ আছোঁ 5-6 ফুটমান তলত মই ভাবিছোঁ আমৈ দেখিহে আমৈ দেখি বাম যে সাগৰটো ইমান দ বুলি ভাবে হ'ল বুলি নেজানো তুমি ইমান দ নকবি আৰু গৈছোঁ এতিয়া গৈ থাকোঁতে ভোকো লাগিছে মোৰ কিন্তু ভাবিছোঁ আজি মই এনেই মাছ মাৰিব আহিলোঁ তাৰপাছত উপায় নাই আৰু গৈ আছোঁ লাষ্ট মানে মাটি পাবলৈ অকণমান থাকিলে আৰু দেই মাটিটা পকাই নাই কি জানো বুজু আছিলে মাছজন দেখিলোঁ বিৰাট ডাঙৰ পুঠি মাছ 8-10 হ'ব দেই মই একদম গদিয়াই দিলোঁ নহয় এনেকৈ ছিগি থাকিলে মই ভাবিছোঁ আৰু কথাটো হয় মই যিখিনি মাছ আহে নহয় সেইজনী খাই দিয়ে মোৰ পালটো মানে সেইজনী পৰিছিলে আকৌ চবৰে ৰাউণ্ডকৈ ল'ৰা আছিলে যে একদম গদিয়াই দিলোঁ ছিগি থাকিলে মাথা ক'ৰবাত টিকা ক'ৰবাত নকবি এতিয়া ভোক লাগিছে মোৰ ভাবিলোঁ মই চেলাই লৈ থাকোঁ নহয় কি খাম বুলি জানোৱে জানো বাৰু ভাবিলোঁ খাম এটা খাই যাম জুই জ্বলালোঁ জুইখিনিৰ ওপৰত মাছজনীৰ তলত মানে অলপ গৰম লিখিয়াটো একদম জ্বলাই আছোঁ একদম পূৰা সিজিলে উপৰি গোন্ধ ওলাই গৈছে যেন পাইছোঁ মই মানে সেইডোখৰ জেগাত থাকিব নোৱাৰোঁ খাতৰা গোন্ধ দেই কিন্তু মিছা কথা ক'ব নাপায় দেই এনেকুৱা গোন্ধ ওলাইছে গোন্ধতে তাৰমানে আজি মোৰ ভাবিলোঁ বহুত ভাল ভাগ্য ভাল খালোঁ পূৰা খালোঁ গোটেইজনী খালোঁ নিমখ চিমখ নিদিলে ভাল লাগেতো দিব যে নেলাগে মই ভাবিছোঁ নিমখ নিদিয়াকৈ কেনেকৈ খাম বুলি যিহেতু সাগৰৰ পানী অলপ নিমখীয়া বুলি নকয় জানো সেই নিমখীয়া মানে তাত লাগি গ'ল লগতে মছলা নিচিনা বস্তু লাগি গ'লে গোন্ধটো বেছিকৈ ওলাইছে সেইকাৰণে গোন্ধ বেছি ওলালে আকৌ ন খালোঁ খাবলৈ যে এতিয়াও জিভা পানী পৰি থাকে ভাবিলে জানো খালোঁ লাষ্টত যে নেগু দিগি আগদিগি টান মিয়া আইট হৈ থাকে আৰু মাছটো যিহেতু সেইটো কিমান টান খাই দিলোঁ ডিঙি খাইৰ ডিঙি ওলাই থাকিল নহয় মানে লাগি ধৰিলে দেই এইফালে এনেকৈ ওলাং হৈ থাকিলে এতিয়া পানীও নাই আগৰ পানী যিহেতু নিমখীয়া বেছিয়ে খাব নোৱাৰোঁ নাখালোঁগি তেনে আহি পেলালোঁ 4-5 ছেকেণ্ডমান লাগিলে জানোতে যে 2 মিনিটমান লাগিলে মই নাজানোগৈ ওলাই আহিলোঁ তাৰপাছত আৰু আহি পিনি লগৰখনে বিচাৰি ফুৰিছে আৰু তাৰপাছত ওলালোঁহি তাৰপিছত মই কৈছোঁ মোৰ ইয়াত কাৰেণ্ট লাগি ধৰিলে মাছৰ কাৰেণ্ট কি কৰিলে ভাল হ'ব বুলি ক'লোঁ দেই মানে এইটো চাৰিব লাগিব নহয় ভাবিলোঁ মই পকা ভাত চিনা বুলি সুধিলোঁ আছে বুলি ক'লে দেই যিহেতু ৰাতিপুৱা সিজাই থৈ যোৱা লৈ যোৱা ককা ভাতে খাই দিলোঁ নহয় 10মান গ'লগৈ নহয় তাৰপিছত আৰু কৈছে লগৰবিলাকে গোন্ধ
গোন্ধ পাইছিলোঁ তই কি মাছ খালি নেকি পিছে কি যাচি পিছত তাৰমানে কি এই। পিছে গোন্ধটো তাৰমানে ওপৰলৈকে ওলালে সেইকাৰণে কৈছোঁ মছলা লিখীয়া কৈছিলোঁ ক মই গোন্ধটো পাইছিলোঁ কি ওপৰতো ওলালে ক ইয়াতে এতিয়া লাগিলে ককা পাত এইটো সমান খাই দিলোঁ গ'লগৈ কথাটো হয় নহয় কচোন আৰু মানে কি কাৰেণ্ট লাগি থকা হয় না নহয় হয় হয় নহয় কচোন কথাটো হয় হোৱা কাৰণ হয় নি কাইত লাগি ধৰিছিল ন হয়চোন দিন কাৰেণ্ট লাগি হয় হয় এবাৰ মোবাইল পৰিছে ন শুন তেতিয়াহ'লে চি মোৰ পুৰা আই গালি পাই আছিলে এদিন একদম কাম নকৰোঁ বুলি পুৰা গালি পাই আছে বোলা তাৰপিছত মই কি কৰিলোঁ হাবিৰ ঘৰলৈ গ'লোঁ তই যা হাবিখনলৈ হৈছিলে সেইবিলাক বহুত ডাঙৰ হৈছিলে ন বহুত ডাঙৰ আছিলে একদম 500 বিঘামান আছিলেতো মই দাখন লৈ গৈছিলোঁ গোটেই 500 বিঘা কাটি কুটি তহিলং কৰিলোঁ একদম কাটি তহিলং কৰিলোঁ দেই সেইবিলাক তাৰপিছত কি কৰিলোঁ মই তাত কপা গছ ৰুই দিলোঁ এজোপা ৰুই দিলোঁ 500 বিঘা এজোপা ৰুই দিলোঁ তাৰপিছত এতিয়া কপা গছজোপা দুটা কলি ওলালে কলি দুটা ওলালে তাৰপিছত সেই কলি দুটা মই ছিঙি মেলি ঘৰলৈ লৈ আহিলোঁ তাৰপিছত আইক দিলোঁ আই তই এইকেইটা কলি কপা দুটা বা কাপোৰ চাপোৰ অলপ উলিয়াবি দেই সূতা চূতা অলপ উলিয়া বুলি ক'লোহি সেইখিনি আকৌ নক'লে উলিয়ালে থৈ দিলে যতনে তাৰপিছত কি হ'ল সেই ৰবা ৰাতিপুৱা চাইছোঁগৈ ল'ৰা দুটা আহিলে নহয় ল'ৰা দুটা ওলালে নহয় ল'ৰা দুটা ওলালে এতিয়া মোক কি কওঁ কি নকওঁ এতিয়া ল'ৰা দুটা আমি এতিয়া কি কওঁ গাঁৱত ৰাইজে দেখিলে কি হ'ব ক'ৰ পৰা আহিলি এইবিলাক ল'ৰা ক'ৰ পালি পচন্দ নক'ব জানো সেইকাৰণে আমি আই মই এটা মানে আইডিয়া এটা বিচাৰোঁ উপায় এটা বিচাৰোঁ লগে লগে আমি ভাবিলোঁ ল'ৰাগৰা আমি কাম কৰা মানুহ কৰিম দেই কাম কৰা মানুহ বুলি মানুহক ক'ম ডাঙৰ দীঘল কৰিম তাৰমানে জানে ক'ম কোনোবাই আমি লুকুৱাই লগে ডাঙৰ কৰিম বুলি ভাবিলোঁ আৰু তাৰপিছত ডাঙৰ হ'লগৈ মেলি লুকুৱাই লগে ডাঙৰ কৰিলোঁ ডাঙৰটো ক'ত ঘৰত মাৰি দিব নহয় এইটো ওলাবই লাগিব সেইকাৰণে মানুহক ক'লে এইটো কাম কৰা ল'ৰা দেই মোৰ কাম কৰিবলৈ আহিছে আমোৰে থাকে আমোৰে খায় আমোৰে থাকিব কাম কৰা আকৌ ঘৰত ক'ৰবাত ওলাই আহিলে সেনেকুৱা বুলি ক'ম সেনেকৈ ক'লোঁ গৈ এনেকৈ কৰি বুজাই দিলোঁ তাৰপিছত আমাৰ কাম কৰে তাৰপিছত এতিয়া সেই ল'ৰাকেইটা কোন আছিল জানো তহঁতি দুটা মই যে নহয় বোলা নহয় আমাৰ চেলেঞ্জত কি আছে নহয় বুলি যদি কওঁ তেতিয়াহ'লে তহঁতি আমাৰ মোক বোলাম বুলিব মই যি কওঁ ঠিক হ'ব বুলিব বোলাই হয় উপায় নাই আকৌ হ'ব লাগিব হ'লেওতো মোক বোলামেই তহঁতি এনেকুৱা যদি শুনিব মন যায় কাহিনী ছাবস্ক্ৰাইব লাইক কৰি থ'ব কল যাওঁ মোক বোলাম বুলিব তুমি কাম কৰিব লাগিব তহঁতি এতিয়া উপায় নাই দেই হ'ব